আজি আমি কোৰ্স নং BEd 20301 প্ৰথম পাঠ গোটৰ অন্তৰ্ভুক্ত ভাষা ইয়াৰ প্ৰকৃতি বৈশিষ্ট্য আৰু ভাষাৰ কাম এই সম্পৰ্কে আলোচনা কৰিম। ভাষা হৈছে মানুহৰ এক সংযোগী ব্যৱস্থা। কথিত, লিখিত আৰু শ্ৰব্য সংকেতৰ মাধ্যমেৰে ভাষা বিনিময় কৰাটো সম্ভৱ হয়। ভাষা হৈছে জ্ঞানৰ মূল ভেটি। ভাষা হৈছে এনে এক সাংকেতিক ব্যৱস্থা যাৰ সহায়ত মানুহে পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰে, ভাৱ বিনিময় কৰে, নিজৰ ভাৱ, অনুভূতি, চিন্তা, আবেগ, অভিজ্ঞতা এইসমূহ ব্যক্ত কৰে। সহজভাৱে ক'বলৈ গ'লে মানুহে বাকযন্ত্ৰৰ সহায়ত উচ্চাৰণ কৰা অৰ্থবিশিষ্ট ধ্বনিৰ সমষ্টি হৈছে ভাষা। ভাষা সম্পৰ্কে বিভিন্ন ধৰণে বিভিন্নজনে সংজ্ঞা আগবঢ়াইছে। লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে যে মানুহৰ মনৰ চিন্তা বা ভাৱ প্ৰকাশৰ সংকেত স্বৰূপে নানা প্ৰকাৰে লগোৱা আৰু সজোৱা যিবিলাক নানা সুৰীয়া শব্দ বা মাত ব্যৱহাৰ কৰে সেইবিলাককে ভাষা বোলা হয়। আন এজন ভাষাবিদৰ মতে নিজৰ মনৰ ভাৱ, অনুভূতি, আবেগ প্ৰকাশ কৰা আৰু আনৰ সৈতে সংযোগ স্থাপন কৰাৰ অৰ্থে মানুহৰ বাকযন্ত্ৰই উৎপন্ন কৰা প্ৰণালীবদ্ধ অৰ্থযুক্ত কোলাহলেই হৈছে ভাষা। আকৌ আন এজনে কৈছে যে কোনো জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্ট ধ্বনিৰ প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দিনেকীয়া জীৱনৰ কাম চলোৱা প্ৰণালীৰ নামেই হৈছে ভাষা। বলিংগাৰ নামৰ এগৰাকী ভাষাবিদে কৈছে যে ভাষা হৈছে এটা বিশেষ প্ৰজাতিৰ বিশিষ্ট ৰূপ। এইটো অতুলনীয়ভাৱে এটা মানৱীয় বিশেষ লক্ষণ, যিটোত ইমান ভিন ভিন সংস্কৃতি আৰু শাৰীৰিক আৰু মানসিকভাৱে ইমান অমিল ব্যক্তিসকলেও অংশগ্ৰহণ কৰে। এগৰাকী ভাষাবিদ ষ্টুৱাৰ্ট ভান্টে কৈছে, A language is a system of arbitrary vocal symbols by which members of a social group cooperate and interact. এইটো সংজ্ঞা আগবঢ়াইছে ষ্টুৱাৰ্ট ভেন্ট নামৰ এগৰাকী ভাষাবিদে। ভাষাৰ প্ৰকৃতি বুলি ক'বলৈ গ'লে ভাষাটোনো কেনেকুৱা সেইটো হৈছে তাৰ প্ৰকৃতি। ভাষা এটা হৈছে মানসিক অনুষদ। লেংগুৱেজ ইজ এ মেণ্টেল ফেকাল্টি। ভাষাক মানৱ মগজুৰ অদ্বিতীয় বিকাশ বুলি কোৱা হয়, কিয়নো যি আমাক ভাষা বুজাত, কথনভংগী সৃষ্টি কৰাত আৰু প্ৰকাশত সহায় কৰে। ঠিক সেইদৰে ভাষাৰ প্ৰকৃতি বুলি ক'বলৈ গ'লে আমি ক'ব পাৰোঁ যে ভাষা এটা সাংকেতিক প্ৰণালী। এই সংকেত হৈছে এক আনুষ্ঠানিক প্ৰণালী যি ব্যাকৰণগত নীতিৰ দ্বাৰা পৰিচালিত হৈ অৰ্থ বহন কৰে। অৰ্থাৎ ব্যাকৰণগত নীতিৰ মাজেদি নিৰ্দিষ্ট চিনৰ দ্বাৰা নিৰ্দিষ্ট অৰ্থ প্ৰকাশ কৰা হয়। ঠিক সেইদৰে ভাষা সৃষ্টিশীল আৰু অসীম। ভাষাৰ জৰিয়তে আমি নিত্য নতুন বাক্য প্ৰকাশ কৰিব পাৰোঁ, যিটো সীমাহীন সৃষ্টিশীলতাৰে ভৰপূৰ। আকৌ ভাষাৰ প্ৰকৃতিত এইটো অন্তৰ্ভুক্ত হ'ব যে ভাষা সময় উপযোগীভাৱে পৰিৱৰ্তনশীল। ই এটা নিৰ্দিষ্ট সময়ৰ বাবে নহয়। যেতিয়া সময় পৰিৱৰ্তন হয় ঠিক তাৰ লগে লগে ভাষাৰো পৰিৱৰ্তন হয়। এইখিনি হৈছে ভাষাৰ প্ৰকৃতি।